আশা কৰিছোঁ আপোনালোক সকলো নিশ্চয় ভালে আছে। আজি মই পিঠাগুড়িৰ লগত কুকুৰা মাংসৰ চব্জি বনাম বুলি ভাবিছোঁ। মিচিঙত আমাৰ পিঠাঙৰিং বুলি কয়। তাতে কি কি বস্তু লাগিব, কেনেকৈ বনাম সেয়া মই দেখাই আছোঁ। আহক তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মিঠাতেল ঢালি দিছোঁ। এয়া পাঁচফোৰণ দি দিছোঁ। পিঠাগুড়ি চব্জিত পেকেট মছলা ব্যৱহাৰ নহয়, সেইকাৰণে পাঁচফোৰণে লগোৱা হয়। এয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু এনেকৈ পিঁয়াজখিনি লাহে লাহে ভাজি থাকিব। নিমখ জোখমতে দিছোঁ, মই 2 চামুচ দিছোঁ। হালধি 1 চামুচ আধা দি দিছোঁ। আপুনি আপোনাৰ চব্জিৰ পৰিমাণটো চাই দি দিব। এতিয়া পিঁয়াজখিনি ৰংচোৱা হৈ যোৱালৈকে আমি ভাজি থাকিব লাগিব। এয়া পেটি থোৱা আধা নহৰু দি দিছোঁ। আৰু এয়া খুন্দি থোৱা জলকীয়া গুড়ি দিছোঁ। এতিয়া পিঁয়াজখিনি আৰু অলপ এনেকৈ ভাজিব। এয়া ৰংচোৱা হৈ গৈছে। এতিয়া মাংসখিনি দি দিছোঁ। এতিয়া কেইমিনিটমানৰ কাৰণে ঢাকি থ'ম। মাংসখিনিৰ পৰা পানী অলপ ওলাইছে, আপুনি আৰু অলপ ভাজিব লাগিব। এয়া জালুকৰ গুড়া দিছোঁ। এনেকৈ মাজে মাজে লৰাই থাকিব। এতিয়া ঢাকন দি দিছোঁ। পিঠাগুড়িখিনি সিজিবলৈ বেছি সময় নালাগে, সেইকাৰণে মাংসখিনি আগতে ভালকৈ সিজাকৈ ভাজি ল'ব লাগে। এতিয়া গুড়ি কৰি থোৱা কেঁচা বাদামখিনি দি দিছোঁ। আপুনি বাদাম নিদিয়াকৈও বনাব পাৰে, কিন্তু বাদামটো দিলে বেছি সোৱাদ লাগে, চব্জিৰ গুণটো আৰু দুগুণ বঢ়াই দিয়ে। এতিয়া মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া পানী ঢালি দিম। পানী অলপ বেছিকৈ দিছোঁ। এতিয়া মই পানীখিনি উতলিব দিম। এয়া দেখা পাইছে আপোনালোকে, পানীখিনি উতলিব লৈছে। যিমান উতলিব সিমানেই ভাল। এয়া খুন্দি থোৱা পিঠাগুড়ি। পিঠাগুড়িটো লাহে লাহে ছটিয়াই দিব আৰু লগে লগে হেতাখন লৰাই থাকিব।
পাৰিলে মানে আপুনি এখন হাতেৰে ছটিয়াই আনখন হাতেৰে লৰাই থাকিব, নহ'লে পিঠাগুড়ি গুঠা হৈ যায় আৰু খাবলৈ ভাল নালাগে। আৰু যেতিয়া উতলিব তেতিয়াহে ছটিয়াব। আপোনালোকে দেখা পাইছে মই কেনেকৈ লৰাইছো। যাতে পিঠাগুড়িখিনি গোটা হৈ নাযায়, যিমান পাৰে সিমান লৰাব। এতিয়া হৈ গৈছে। এয়া দেখিছে গ্ৰেভি হৈ গৈছে। এতিয়া ইয়াতে কাটি থোৱা মান ধনিয়াখিনি দি দিছোঁ আৰু আদাৰ কেইখিলামান পাত দুফাল কৰি কেনে লগাই দিছোঁ। আপোনাৰ ঘৰত যদি আদাৰ গছৰ পাত নাই তেনেহ'লে আপুনি বেলেগ ধনিয়াও দি দিব পাৰিব। এতিয়া আমাৰ পিঠাগুড়িৰ ৰেচিপি ৰেডি হৈ গৈছে। আহক টেষ্ট কৰি কেনে মই কৈ আছোঁ আপোনালোকক কেনেকুৱা লাগিছে। বহুত ভাল লাগিছে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।